ডিগবৈ পৌৰসভাই নিৰ্মাণ কৰা এটি শৌচালয়ত বসবাস কৰি জীৱন সংগ্ৰাম চলাই অহা এগৰাকী বৃদ্ধৰ কৰুণ কাহিনী। বৃদ্ধগৰাকীয়ে এখন হোটেলত কাম কৰি দুবেলা দুমুঠি খাই আছিল যদিও আজি কিছুদিনৰ আগত হোটেলখন বন্ধ হোৱাৰ ফলত হোটেল কৰ্তৃপক্ষই বৃদ্ধগৰাকীক উক্ত স্থানত থৈ যায় আৰু বৃদ্ধগৰাকীয়ে ডিগবৈ পৌৰসভাই নিৰ্মাণ কৰা এটি শৌচালয়ত বসবাস কৰি আহি জীৱন সংগ্ৰাম চলাইছে। বৃদ্ধগৰাকীয়ে সহায় সহযোগিতা বিচাৰি চৰকাৰ তথা প্ৰশাসনলৈ কাতৰ আহ্বান কৰিছে। ডিগবৈ ৰাইজেও বিচাৰে যে অসহায় বৃদ্ধগৰাকীয়ে অতি শীঘ্ৰে চৰকাৰ তথা প্ৰশাসনৰ পৰা সহায় সহযোগিতা লাভ কৰে। হয় হয়, আপোনাৰ ঘৰ ক'ত আছিলে? হয়, কোনখন হোটেলত কৰিছিলে? হোটেলখন ক'ত আছিলে? বজাৰৰ ভিতৰত। হয় হয়, আপুনি কি আবেদন কৰিব চৰকাৰলৈ? চৰকাৰে কওক মোক এটা ভাল ঘৰ, সৰু মৰু ঘৰ এটা যদি দিয়ে ভাল কথা, অকণমান যদি খাই বৈ ভাল মতে থাকোঁ যদি বা